নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ শেষ দিন গোৱাত তামাম এনজয় কৰিম আৰু আমি এতিয়া গা পা ধুই ল'লোঁ, সাগৰতে ধুলোঁ আজি গা ধুই। এতিয়া অলপ ইয়াতে বহিম, টাইম পাছ কৰিম ধুনীয়াকৈ। চাই থাকক ভিডিঅ'টো। আমি আবেলিহে ওলাই আহিছোঁ, গা ধুইছোঁ মানে আবেলি এনেই ফূৰ্তি কৰিবৰ কাৰণে আহিছোঁ আৰু। তো বন্ধুসকল, আমাৰ গোৱাৰ পৰা যিমান ভিডিঅ' আছিলে আজি সিমানেই, আৰু মানে ভিডিঅ' শেষ। কাৰণ আমি ৰাতি নহয়, কাইলৈ ৰাতিপুৱা আমি গৈ আছোঁ, তো আজি বহুত এনজয় কৰিলোঁ। এয়া চাওক ধুনীয়াকৈ বহি আছোঁ দুইটা সাগৰৰ পাৰত। তো বন্ধুসকল, যদি আমাৰ ভিডিঅ'কেইটা চাই ভাল পায় তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আমাৰ বাকীবোৰ ভিডিঅ' পাবলৈ বেল আইকনটো দবাই দিব। তো আমাৰ মহাৰাজে পূৰা আৰাম কৰিছে আৰু মোক ফটো মাৰিব দিছে, মোক কিন্তু ফটোখনো মাৰি নিদিয়ে। বাকী এতিয়া বন্ধুসকল, আমি বেলেগ এটা জেগাত গৈ আছোঁ। এতিয়া আমি ইয়াত বহুত দেৰিলৈকে থাকিলোঁ। ইয়াত এইবিলাক এতিয়া মানুহবিলাক চকী তকী পাৰিছে আৰু ইয়াত পাৰ্টি হ'ব। এতিয়া নাইট পাৰ্টি এইবিলাকতে হয়। টেবুল চেবুল লগাই পেলাই আৰম্ভ কৰিছে মানুহবিলাক। বাকী আমি ইয়াৰ পৰা যাম আৰু এতিয়া বেলেগ এটা জেগাত গৈ আছোঁ। চাই থাকক ভিডিঅ'টো গম পাব। বঢ়িয়া জেগা এটাত গৈ আছোঁ, কিবা এটা কৰিমগৈ মানে আপোনালোকে চাব পাব। তো বন্ধুসকল, আমি এতিয়া আহি পাই গ'লোহি তাতো বনাবলৈ, আৰু ইয়াতে মই তাতো বনাম। এতিয়া বহুত ভাল লাগি আছে মনটো। তাতো বনাইছে, তাতো বনাই লৈছে, একদম মোৰ নামটো লিখি দিছে তাত হাতত। গোৱা আহি তাতো কেনেকুৱা ফিল? ভয় লাগিছে? কিমান খুচি খুচি বনাব এতিয়া তাতো। এইখন তাতো চব চাওক, ইয়াতে বনাইছোঁ তাতো। ইফালে বনাই আছে এজনে। আধা বনাই হৈ গৈছে, আকৌ বনাব এতিয়া আধা। ডিএনটো হৈ গৈছে, তাৰপিছত এতিয়া আকৌ অকণ বনাব আৰু নেকি? দুখ পাইছা নি? কিতনা? অকণমান হৈ গ'ল বনাই। কেনেকুৱা লাগিছে? তো গাইছ, আমাৰ তাতো বনোৱা হৈ গৈছে। এইটো চাওক, বহুত ধুনীয়া লাগিছে আৰু মোৰ বহুত দিনীয়া সপোন আছিল, তো আজি পূৰ হৈ গ'ল। একদম। তো বন্ধুসকল, আমি আকৌ এবাৰ গৈ আছোঁ কলংগুট বীচ, কাৰণ ৰাতি বহুত ধুনীয়া লাগে গৈ। বাঘা বীচটো দেখিলে এতিয়া ৰাতিৰ কলংগুটখন চাই লওক কেনেকুৱা লাগে। তো ব'লক, পাই গ'লোহি বন্ধুসকল। ইয়াত চাওক, তো বন্ধুসকল ইয়াত চাওক আপোনালোকে, আমি কলংগুট বীচত আছোঁ আৰু ইয়াৰ ৰাতিৰ পৰিৱেশ খুব সুন্দৰ লাগে। চাওক, পুৰা পাৰ্টি চলি আছে ইয়াতে। আন্ধাৰ, তো বেছি ভালকৈ দেখাব নোৱাৰোঁ, কিন্তু আঁতৰৰ পৰা এবাৰ দেখাই দিছোঁ, চাই লওক। ইয়াত চাওক বন্ধুসকল, খুব সুন্দৰ পৰিৱেশ। ক'ত আহিছা হে? कलंगट बीच गोवा। रात का एंजॉयमेंट चलो चप्पल भी हाथ में ले लो। यहाँ सब বন্ধুসকল ৰাতিৰ কলংগুট बीच जिंदगी के सागर
সাগৰখন এতিয়া নেদেখে নহয় ৰাইজে, আন্ধাৰ যে। লাষ্টবিচ্ছ পৰিৱেশটো দেখুৱাই দিছোঁ অলপ। এতিয়া আমি দহি ফুচকা খাম ৰাইজ, আৰু তাৰপিছত চিধা ৰুমলৈ যাম। আৰু দিয়াৰ লগে লগে আজিৰ ভিডিঅ'টো ইমানেই, আৰু গোৱাৰ পৰা এইটো লাষ্ট ভিডিঅ'। তো বাই বাই। আপোনালোকেও খাওক, আহি যাওক, এয়া চাওক কি ধুনীয়া।